ভাল লাগিছে বুলি হয় এইটো খাই ভাল লাগিছে আৰু নমস্কাৰ JMS নেটৱৰ্ক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত কিছুমান নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ বিষয়ে জনোৱা হয়, লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে দিয়া হয়। যদি এই চেনেলটো আপোনাৰ বাবে উপকাৰী হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত শাৰীৰিক সমস্যা আছে তেন্তে আপুনি কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। মই চিয়নিটি ইণ্ডিয়াৰ পৰা আহিছিলোঁ। বাইদেউ আপোনাৰ নামটো জনাব নেকি? মোৰ নাম সৰজিনী দেৱী। আপোনাৰ এড্ৰেছটো? এড্ৰেছ বৰপথাৰ মৰিবিল বস্তি, গোলাঘাট ডিষ্ট্ৰিক্ট পৰে। গোলাঘাট ডিষ্ট্ৰিক্ট। হয়, আপোনাৰ কেইদিনমান আগত আপোনাৰ 1 মাহ 2 মাহ আগত আপোনাৰ কি সমস্যা আছিলে এইটো এবাৰ জনাব নেকি? সমস্যা মানে মোৰ অকল গাত শকত হোৱা আৰু গা ভাৰী হোৱা, মানে শকত হ'লে মানে ভাৰীও হয়। আঁঠু চাঠু বিষ আছিলে? আঁঠু বিষটো নাই মানে বৰ্তমান, আগৰ পৰাও নাই মানে, অকল কঁকাল বিষ। কঁকাল বিষ আছিলে আৰু শুলে কঁকাল বিষ হয়। আৰু এই সমস্যাটোৰ কাৰণে আপুনি কিবা এল'পেথিক ইউজ কৰিছিলে নেকি? নাই, একোৱে কৰা নাই। অকল আমাৰ চিয়ন ফালৰ পৰা কি প্ৰডাক্ট দিয়া আছিলে এবাৰ দেখাব নেকি? চিয়ন ফালৰ পৰা প্ৰডাক্ট আছিলে এই কি আছিলে? শকতৰ কাৰণে চিয়নৰ স্লিমেক্স আছিলে আৰু লগত কি দিয়া আছিলে? আৰু এটা লগত এইটো কেলডি। আঁঠু বিষ চিষ বা গা বিষ হ'লে মানে খাবৰ কাৰণে এই কেলডি। সেই দুটাটো ইউজ কৰিছিলে হয় নাই? এই দুটাটো এতিয়া আপোনাৰ সেই সমস্যাটোৰ কাৰণে আপুনি যোনটো প্ৰডাক্ট দিছিলে এতিয়া খাই পেলাই আপুনি কেনেকুৱা ৰিজাল্ট, মানে কেনেকুৱা লাগিছে? ভাল বুলিয়ে ক'ম, ভাল লাগিছে বুলি। হয় এইটো খাই ভাল লাগিছে আৰু শুলে যেতিয়া মই কৈছিলোঁ কঁকাল বিষ সেইটো নাইকিয়া হৈ গৈছে। হয় হয়, ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাক এই সম্বৰ্ধনা জনাবৰ কাৰণে। আপোনাৰ তেনেকুৱা প্ৰব্লেম, তেনেকুৱা শকত হোৱাৰ প্ৰব্লেম বা আঁঠু চাঠু বিষৰ প্ৰব্লেম, কঁকাল বিষৰ প্ৰব্লেম, আপোনাৰ তেনেকুৱা সমস্যা আৰু কাৰোবাৰ যেনিবা হ'লে সিহঁতক কি মেছেজ দিব বিচাৰিব? সিহঁতক কি বুলি কওঁ, মই নিজে ভাল পাইছোঁ বুলি কোৱাৰ কাৰণে বেলেগকো খুৱাই ভাল হ'ব বুলি আশা কৰোঁ। ঠিক আছে, ধন্যবাদ। খাই ভাল লাগিব। ধন্যবাদ বাইদেউ। ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আপোনাৰ বা আপোনাৰ পৰিয়ালত এনে সমস্যা আছে তেন্তে কমেণ্ট কৰি জনাওক।